হেল্ল' বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু ভালে কুশলে থাকক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। বন্ধুসকল, আজি মই এনেই ঘৰতে আছিলোঁ, তো ঘৰৰ পৰা গৈছে গৰুকেইটা ৰিজাবলৈ দি থৈ। তো বন্ধুসকল, মই ইয়াত গৰুকেইটা ৰিজাবলৈ দিব আহিছোঁ। তো ৰিজাবলৈ আহি দেখিলোঁ ইয়াত এটা ধুনীয়া এটা ঠাই আছে, ছায়া পৰি আছে। তো ইয়াতে দেখা পাইছে, মোৰ ওপৰতে এটা টঙিঘৰ দেখা পাইছে। ইয়াত মানুহে খেতি চেতি কৰে আৰু ইয়াত টঙিঘৰত উঠি পাহাৰা দিয়ে। তো মোৰ পিছফালে দেখিব পাইছে এইবিলাক সৰিয়হ খেতি আছিল। তো এইখিনি সৰিয়হ মানুহে নিলে আৰু সেইখিনি আজি হেৰি কৰিব, মলন দিব সৰিয়হখিনি। আৰু মোৰ এইফালে দেখিব পাইছে, এইফালে পূৰা মানে এটা ফিল্ড আছে, ফিল্ডত গৰুৱে ঘাঁহ খায়। আৰু এইফালে আপোনালোকক দেখাই আছোঁ, মানুহে খেতি কৰিছে। এয়া দেখিব পাইছে, মোৰ পিছফালে দেখিব পাইছে এয়া মানুহৰ খেতি হয়। ইয়াত মানুহে কিবা মাক্কা লগাইছে আৰু বিলাহী, ৰঙালাও আৰু কিবা কিবি লগাইছে। আৰু এইফালে ধান কৰিব নেকি। আৰু আপোনালোকে যে এটা মেচিনৰ শব্দ শুনি আছে, এইটো আপোনাৰ ধান খেতিত মানুহে পানী দি আছে, নতুনকৈ ইয়াত ধান লগাইছে যে। আৰু চাওক, মানুহে ৰিজাৰ্ভৰ ভিতৰত কেনেকৈ ধান খেতি কৰিছে, ইয়াত হাতী চাতি নাই। আৰু যোনবিলাক মানুহৰ মানে যোনবিলাক ভিতৰুৱা গাঁৱত, সেইবিলাকত হাতীয়ে গৈ অত্যাচাৰ কৰে। তো সেইবোৰে আৰু মানে কি ক'ম আৰু। গাইছ, আমি এনেই ফুৰিবলৈ আহিছিলোঁ, ফুৰিব আহি এইবোৰ দেখালোঁ আপোনালোকক। আৰু বন্ধুসকল, এইটো টঙিঘৰ দেখা পাইছে, ইয়াত মানুহে থাকে ৰাতি। এইটো আচলতে আৰু মোৰ এইফালে দেখিব পাইছে এটা ৰোড আছে, ইয়াত কেমেৰা নাটানে চাগে। এইফালে এটা ৰোড আছে, যিটো আপোনাৰ লাওখোৱা ৰোড বুলি কয়। সেইটো ৰোডেৰে আমি চিধা গ'লে নগাঁও যাব পাৰিম, আৰু এইফালে গ'লে তেজপুৰ যাব পাৰিম, তেজপুৰ যোৰহাট য'ত যাওঁ আৰু। তো এনে আহিছিলোঁ। আৰু মোৰ এইফালে দেখিব পাইছে এটা ল'ৰাই পূৰা মোবাইল টিপি আছে। ইও মানে ব্লগ বনায়, তাৰ চেনেলটোৰ নামটো মই নাজানো বাৰু। ই নতুনকৈ ব্লগ ষ্টাৰ্ট কৰিছে। তো আগতেও তাৰ চেনেল আছিল, সেইটোৰ কিবা ID নে পাছৱৰ্ড পাহৰিছে। তো সেইকাৰণে কিবা ভিডিঅ' চিডিঅ' বনাব পৰা নাই। মোৰ পিছফালে পৰিৱেশটো চাওক না কেনেকুৱা ৰাখিব। এইফালে যাব নোৱাৰোঁ, মানুহে চাক কাইট মাৰি থৈছে। এইফালে কাইট কিবা এইবিলাক মান্দাৰ কাইট নে কি কাইট কয়, এইবোৰ মানে ৰাস্তাটো ব্লক কৰি থৈছে, যাতে সেইফালৰ পৰা কোনোবা গৰু ছাগলী বা মানুহ আহিব নোৱাৰে। তো এয়াই পৰিৱেশ। আজি গৰু লৈ আহি ৰিজাৰ্ভত এনেই ভাবিলোঁ অলপ আপোনালোকক দেখাওঁ, আমাৰ যিটো লাওখোৱা অভয়াৰণ্যৰ দৃশ্য, সেইটো আপোনালোকে চাই আছে। এয়া চাওক মোৰ পিছফালে। ভাইটি, অ' ভাইটি, হাই এটা কৰি দিয়া। দেখা পাইছেনে নাই বাৰু? ই পূৰা হাত মেলি আছে ওপৰ ফালে।